হেল্ল' গাইজ, আমি মানে মেলা চাবলৈ গৈছিলোঁ দেই, আৰু ভণ্টিও আছিলেহি যে মানে সেইটো কাৰণে আমি ঘৰৰ সকলোৱে গ'লোঁ বাৰু। আৰু মানে মই তেনেকৈ ভিডিঅ' কৰাই নাই দেই। তাৰপৰাহে আৰু দুটামান ক্লিপ লৈ থৈছিলোঁ, সেইটো কাৰণে বোলো ভিডিঅ'টো ফাৰ্ষ্টতে ক্লিপকেইটা লগাই দিছোঁ। আৰু বেকগ্ৰাউণ্ড মিউজিক বাজি আছিলে যে সেইটো কাৰণে মই মানে ভইচ ৰেকৰ্ডিঙে কৰি দিছোঁ আৰু দেই। আৰু সেই বেটাহঁত ভণ্টিও আছিলে কাৰণে আকৌ পোৱালিটো আছিলেহি যে সেইটো কাৰণে বেটাহঁতকে লৈ মেলি গ'লোঁ। আৰু আমি বাৰু গ'লোঁ দেই 4 দিনমান, কিন্তু তেনেকৈ ভিডিঅ' কৰাহে নহ'ল আৰু। ঠিক আছে, এতিয়া ভিডিঅ'টো আগলৈ চাই মৰম দিব বুলি আশা থাকিল। আৰু নতুনসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই। হেল্ল' গাইজ, ৱেলকাম টু মাই নিউ ব্লগ। আপোনালোকৰ খবৰ নিশ্চয় ভালেই নহয় জানো? আশা কৰোঁ সকলোৰে ভালেই। মোৰ পিছে আগৰ কেইদিন মানে সেই বেমাৰত মানে পৰি থাকিলোঁ, জ্বৰ কাহ তেনেকৈ হৈছিলে মানে বহুত কেইদিন, মানে এসপ্তাহতকৈ বেছিয়ে হ'ল মানে একদম বেজি লৈহে ভাল পাইছোঁ। আৰু সেইটো কাৰণে ভিডিঅ' তেনেকৈ বনাবলৈ মন যোৱাই নাছিলে। এতিয়া মানে সেই নবনাই একদম এলাহ লাগে আৰু বনাবলৈ মন নোযোৱা হৈ থাকিলে। তথাপিতো আৰু ভাবিলোঁ আজি এনেকৈ থাকিলে নহ'ব, নাই বোলো এতিয়াৰ পৰা মানে সেই ভাত বনাবলৈ লৈছোঁ। ৰাতিৰ সাজত ভাতকেইটা বাৰু হৈ গ'ল। আজি মানে শনিবাৰ যে সেইটো কাৰণে গাহৰি মাংস আনিছিলে, গাহৰি মাংস বনাবলৈ লৈছোঁ। এইফালে এইফালে কেৰাহীও পাতি থৈ দিছোঁ। হাই কৰি দিয়া। কি হ'ল, লাজ লাগিছে নেকি বহুত দিনৰ মূৰত ভিডিঅ' কৰিছোঁ বুলি? বেটাহঁতৰ মানে এক্সাম পাবহি আৰু সেইটো কাৰণে পঢ়া বুলি কৈ আছোঁ। আৰু এতিয়া মানে হাফ ইয়াৰলি হ'ব, 18 তাৰিখৰ পৰা আছে মানে। তাকে আৰু ইমান মানে চিঞৰি থাকিব লাগে পঢ়া বুলি, উপায় নাই আৰু। ঠিক আছে, চাই থাকিব আৰু দেই। উঠি আহিব পালোঁ কি নাপালোঁ, এয়ালৈ আকৌ গুচি আহিলে। এইডাল মোক কেলৈ লৈ থাকিব লাগে? এয়া দেখিছে নহয় পঢ়া সময়ত কি কৰি থাকে। এই কিবা যি দি কৰি থাকিলে পঢ়াত মন নবহে দেই বেটা। কি হ'ল, চফা কৰিছে? এইফালে ফেন চফা কৰিছে। এইফালে গাহৰিখিনি মই এতিয়া মানে কেৰাহীত দি দিলোঁ আৰু এতিয়া তেল ওলোৱালৈকে ধুনীয়াকৈ লৰাই থাকিম। এইফালে মাংসখিনিও আৰু হৈছেগৈ আৰু লাহে লাহে কালাৰ চেঞ্জ হৈছে। ইয়াত বাৰু মই বেলেগ মা মছলা ইউজ কৰা নাই, অকল মানে মেগী মছলাটোৱে দিছোঁ। এইটো মানে যদি কোনোবাই দি খোৱা নাই এবাৰ দি খাবচোন দেই, মানে খাই ভাল লাগে। আৰু মেগী মছলাটো দিলে বেলেগ মছলা নিদিলেও হয়, আৰু এইটোৱে মানে সোৱাদটো বেলেগ কৰি দিয়ে। সেইটো কাৰণে মই মানে অকণমান মেগী মছলা দি দিছোঁ। বহুত দিন মানে ভিডিঅ' বনোৱা নাই যে সেইটো কাৰণে মানে অকৰা লাগিছে আৰু নিজকে নিজে। আৰু মানে একেবাৰে বনাবলৈ মন নোযোৱা হৈ গ'ল আৰু ভিডিঅ', সেইটো কাৰণে আৰু এনেও মানে বেমাৰ আজাৰ হ'লে আৰু গা মন ভাল নাথাকিলে ভিডিঅ' কৰিবলৈ মনো নাযায় বাৰু। সেইটো কাৰণে আৰু আজি বোলো ভিডিঅ'টো অলপ ষ্টাৰ্ট কৰোঁ বুলি আৰু তেনেকৈ ভিডিঅ'টো সেই আৰু বনাইছোঁ আৰু। ঠিক আছে, চাই থাকিব দেই। এইফালে গাহৰি মাংস ৰেডি হ'লগৈ আৰু একেবাৰে শেষত কেঁচা পিঁয়াজ অলপ কাটি দিছোঁ। মই মানে এনেকৈ দিলে খাই ভাল পাওঁ, সেইটো কাৰণে। এইফালে মোৰ মাংসও হৈ গ'ল, এতিয়া অকল ভাতটো খাবহে লাগে আৰু অলপ মানে ঠাণ্ডা হৈ লওক। কি কৰি আছা? কি চাইছা? হেল্ল', গুড মৰ্ণিং। এতিয়া মানে সেয়া আৰু কালিৰ ভিডিঅ'টো সেই গধূলি ষ্টাৰ্ট কৰিছিলোঁ আৰু এতিয়া আৰু আজি আকৌ কণ্টিনিউ কৰিছোঁ আৰু ৰাতিপুৱাৰ পৰা ব্লগটো। তাৰপৰা সেয়াই আৰু এতিয়া সেই ৰাতিপুৱা কাম বনবিলাক জানে নহয়। আজি মানে দেওবাৰ বুলি অকণমান দেৰিও হ'ল বাৰু উঠা। চাহ তাহ খোৱা নাই, মই মানে সেই ঘৰটো সাৰি আছিলোঁ। ভাতকেইটা বাৰু পাতিয়ে থৈছোঁ দেই। তাৰপৰা সেয়াই আৰু মোৰ কালি মানে একদম মূৰ বিষ থাকিব পৰা নাই, মানে আজিও মানে কেনেকুৱা শুব নোৱাৰিলোঁ, মানে চকুকেইটা কিবা নিচিনা লাগিছে চাগে। তাৰপৰা সেয়াই আৰু একদম বিষত মানে তত পোৱা নাই আৰু তথাপিতো আৰু কামবিলাকতো কৰিবই লাগিব, ঘৰৰ কাম নহয় জানো। তাকে আৰু এতিয়া মানে লাল চাহটো খাই লওঁগৈ। চাহটো খাই দিলে অকণমান ভাল লাগিব যেন। আৰু মানে চৰ্দি হৈছে মোৰ, মানে বেমাৰৰ পৰা মানে ভাল হৈছিলেহে, উঠিছিলোঁহে বেমাৰৰ পৰা। এতিয়া আকৌ মানে গাটো ভাল লগা নাই।
তাতে কালিৰ পৰা মূৰ বিষ থাকিব পৰা নাই আৰু চকুবিলাকো বিষাইছে সেয়াই আৰু চাই থাকিব আৰু দেই। এইফালে ৰাতিপুৱা সাজৰ কাৰণে যোগাৰ কৰি আছোঁ। ভাতকেইটা হৈ গ'ল। এইফালে ছাগলী মাংস অলপ আছে, তাকে বোলো বনাওঁ। এইফালে বস্তুবিলাকো মানে ধুনীয়াকৈ যা যোগাৰ কৰি লৈছোঁ। এইফালে আদা ৰচুনো মানে খুন্দি থৈ দিছোঁ। কেৰাহীতে বনাম আৰু কেতিয়াবা মানে কুকাৰত বনাওঁ, কিন্তু কেৰাহীত বনালে সোৱাদটো অকণমান বেলেগ হয় যে খাবলৈ, সেইটো কাৰণে কেৰাহীতে বনাম আৰু এইফালে বনাই আছোঁ আৰু দেই। আদা ৰচুনখিনি ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম আৰু এতিয়া। সেইফালে মানে মছলাখিনি তেলতে ধুনীয়াকৈ ভাজি লৈছোঁ আৰু মানে পিঁয়াজ ৰচুন লগতে তেলখিনি বিৰিঙ অহালৈকে মানে মছলাখিনি অলপ ভাজি ল'ম আৰু ধুনীয়াকৈ। এইফালে পানীও দি দিলোঁ আৰু এতিয়া মানে পূৰা উতলি আছে আৰু এইফালে হৈছেগৈ আৰু দেই। কেঁচা জলকীয়া দুটা দি দিলোঁ আৰু একেবাৰে শেষত। তাৰপৰা অকণমান মেগী মছলা দি দিছোঁ। অলপ দিলোঁ বাৰু। এইফালে ধুনীয়াকৈ হ'লগৈ আৰু এইফালে আকৌ মানে গোটা নহৰু দি দিছিলোঁ দুটা। গোটা নহৰুটো দিলে খাই ভাল লাগে মানে মাংসত দিলে মানে আৰু সেইটো কাৰণে দি দিলোঁ। হৈছেগৈ আৰু ইমান মানে মূৰটো বিষ হৈ আছে নহয়, আকৌ মানে জ্বৰ হৈছে মোৰ, সেইটো কাৰণে মানে কিবা লাগি আছে আৰু ঠিক আছে। এইফালে আমি নামঘৰ পালোহি। নামঘৰ আহিছোঁ আমাৰ এইফালে হকী বালি লাগিছে। খুৰী শুনিয়ে নাই পাব। এইফালে পায়স ভাত কৰিছে, এইফালে মা এটা জীয়ৰী ছোৱালীজনী। খোৱা খোৱা কেনেকুৱা মজা। এইফালে আমি চাহ খাওঁ, আহক আহক চাহ খাবলৈ। এইফালে আমি নামঘৰৰ পৰা আহিলোঁ, চাইডে এপাক
ৰাতি এয়া চাহ দিবলৈ গৈছিলোঁ এয়া ইমান ডাঙৰ এটা লৈ গৈছে এতিয়া চবকে বিলাই খুৱাবগৈ আৰু ন ওচৰ চুবুৰীয়াক সেইজনী এটা বোলে পোৱা নাই হেৰি লৈ অঁ বাইকত উঠি আহিবহি আমাৰ এটা দিন থাকি আহিলে যে The next day. হেল্ল' এতিয়াহে আৰু ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ দেই কালি নামঘৰৰ পৰা আহি তেনেকৈ ভিডিঅ' কৰাই নহ'ল আৰু মানে আহি ভাগৰ লাগিলে আকৌ ভাত পানী বনাব লাগে সেইটো কাৰণে মানে ভাত পানী বনালোঁ পটাপট খাই মেলি শুই থাকিলোঁ আৰু তাৰপিছতহে আৰু তাৰপৰা আজি আকৌ আমাৰ ঘৰত আপেচৰা সকাম পাতিছিলে আমাৰ ফালে বাৰু আপেচৰা সকাম বুলিয়ে কয় বাৰু আজি মানে কলপিঠা দিয়ে আৰু তাৰপিছত আকৌ পথাৰত মানে গধূলি আমি মানে হেৰি পথাৰত দিমগৈ আৰু আজি কলপিঠা তাকে আৰু ঘৰত বাৰু এতিয়া সেই গোপিনীসকল আছে বাৰু হৈ গ'ল মোৰ মানে নিয়মবিলাক দেখাবলৈ নহ'লে মই মানে আজিকালি মানে সেই নবনাই পাহৰি থকা হওঁ মানে মাজতে মানে কেতিয়া কি ভিডিঅ' কৰিব লাগে পাহৰিয়ে থাকোঁ আৰু মানে বহুত দিন কৰা নাই ভিডিঅ' তেনেকৈ মানে মন নোযোৱা হৈ গ'ল যে সেইটো কাৰণে মই পাহৰিয়ে থাকোঁ আৰু কি কৰিব আৰু এতিয়া তাকে ভিডিঅ'বিলাক কণ্টিনিউ কৰিব লাগিব আৰু সেয়াই আৰু গধূলিকৈ আকৌ মানে পথাৰত কলপিঠা দিবলৈ যাম চাকি জ্বলাবলৈ যাম তাকে আৰু চাই থাকিব আপোনাৰ ফালে বাৰু আপোনালোকৰ ফালে এনেকুৱা নিয়ম আছেনে জনাব আৰু কি বুলি কয় আমাৰ ফালে বাৰু আপেচৰা সকাম বুলিয়ে কয় বাৰু দেই ঠিক আছে চাই থাকিব অঁ এইফালে যাব মানে গ'ল আৰু গোপিনীসকল এইফালে স্কুলৰ পৰা আনিবলৈ ওলাইছে বেটাক যোৱা আৰু এজনী হৈ আছিলে মতা হাঁহ মোলৈ গাখীৰ লৈ আহিব দেই চুলি পকিছে দেই ঢেৰ পকিছে চুলি হ'ব আমি পথাৰলৈ আহিছোঁ এতিয়া এইফালে মানে পথাৰত এইফালে কলপিঠা দিবলৈ আহিছোঁ কোনোবা গৈছে এইফালে এইফালে এতিয়া মানে ধুনীয়াকৈ কলপিঠা দিলোঁ আৰু চাকি জ্বলালোঁ এতিয়া যাওঁ আৰু আমি মই মানে সেই হাজবেণ্ডৰ লগত আহিছিলোঁ আমাৰ এইফালে মানে বৰ ডাঙৰ সাপ এটা ওলায় সেইটো কাৰণে ভয় লাগে সেইটো কাৰণে হাজবেণ্ডক লৈ আহিছিলোঁ আৰু এতিয়া গৈ থাকোঁ আৰু এইয়া ধনুৱাদি পথাৰখন আৰু কেইদিনমান আছে আৰু একদম হালধীয়া হ'বগৈ এতিয়া চাহ বনাই আনিছোঁ আৰু এইফালে চাহ খাম টেবুলতে একদম লৈছোঁ এইখিনি গোটেই পৰিছে ৰস এইফালে চিঙৰা লৈ লৈছোঁ আৰু পাপা মানে ওলাই গৈছিলে এতিয়া লৈ আনিছিলে তাকে এতিয়া চাহটো খাই লওঁ আৰু দেই কেলৈ হাঁহি থাকা তুমি ইমানকৈ মই মানে ভিডিঅ' বনালে মোৰ হহুৱাই থাকে মোৰ সেইটো কাৰণে বেছিকৈ হাঁহি ওলাই জানে এতিয়া হাঁহি আছে কিন্তু দেই কেমেৰাটো হেৰি কৰি দিলে ঘূৰাই দিলে সেয়া মোৰতো হাঁহি ওলাই সেনেকৈ খাই লোৱা তাৰপিছত কিতাপ পঢ়িব লাগিব গৰম হ'লে ভাল আৰু এইফালে মাছ পাতত দিব লৈছোঁ মাছ মানে সৰু মাছ আছিলে পাতত দিম আৰু অলপ এতিয়া এইফালে হালধি পাতত দিছোঁ আৰু মাছ আৰু ওপৰতে মানে হেৰি গোল নেমু পাত দি দিম আৰু ভাল লাগিব তেতিয়া এইফালে গৰমো এনেকৈ চুইছোঁ এইখনতে টাৱা এটা দি দিছোঁ আৰু গেছত জুইত হ'লে ভাল আৰু বেছি এতিয়া মানে ৰাতি যে বাহিৰত মানে এনেকৈ জুই জ্বলাওঁ কেতিয়াবা কিবাকিবি পুৰিবলৈ হ'লে আজি মানে সেই নজ্বলাওঁ আৰু এতিয়া সেইটো কাৰণে গেছতে দি দিছোঁ আৰু
এইফালে কেৰাহীও পাতি থৈ দিছোঁ ইয়াত মানে লাই ভাজিম আৰু মোৰ মানে একদম ভিডিঅ'বিলাক দিয়া দেৰি হৈ গৈছে পূৰা লেট হৈ গৈছে বহুত মানে 3 সপ্তাহমান হ'ল মানে কালি নে পৰহিয়ে মই ভিডিঅ' এটা দিছোঁ দেই তাৰ পৰা সেই আগৰ কেইদিন গা ভাল নাছিলে তেনেকৈ ভিডিঅ' কৰিবলৈ মন নগ'ল আৰু এনেও বেমাৰ আজাৰ হ'লে একদম মন নাযায় আৰু মনবিলাকো মানে মন ঠিক লাগিলেহে মানে কামবিলাক কৰিবলৈ মন যায় যিকোনো কামেই হয় নহয় জানো সেইটো কাৰণে মই তেনেকৈ ভিডিঅ' বনোৱাই নাই আৰু আৰু ভিডিঅ'বিলাক সেই কণ্টিনিউ কৰিম বুলি ভাবিছোঁ এতিয়া মানে সেয়াই আৰু ভিডিঅ'টো ইমানতে এণ্ড কৰি দিওঁ দেই আৰু ভিডিঅ'বিলাক চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই